তো হেল্ল' ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ'ত ভলিনী জেলৰ বিষয়ে আলোচনা কৰিম। তো ভলিনী জেলৰ বিষয়ে আপোনালোকে জানে, বিষৰ মলম হয় এইটো। বিষ হ'লে কিবা দুখ পালে তেতিয়া লগোৱা হয় বিষৰ মলম। তো এই মলমটো আপোনালোকে কেতিয়া লগাব লাগে বা কেনেকৈ লগাব লাগে, এৰিয়াটোত দিনত কিমান টাইম লগাব লাগে, কিমান দিন লগাব লাগে, এনেকৈ গোটেইখিনি কথা আলোচনা কৰিম। এইটো মলমৰ বিষয়ে যিমানখিনি আপোনালোকে জানিব লাগে প্ৰায় মেক্সিমাম এইটো ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে চেনেলটো ফ'ল' কৰিব নাপাহৰিব। তো ফ্ৰেণ্ডছ, এই ভলিনীৰ আপোনালোকে ফাৰ্মাচীত স্প্ৰেও পাব, যিটো স্প্ৰে কৰি দিয়া হয় দুখ পোৱা এৰিয়াত খিনি স্প্ৰে কৰা হয়, সেইটো স্প্ৰে পাব আৰু আপোনালোকৰ এই ভলিনীৰ জেলটোও পাব। তো আৰু এই ভলিনীটো আপোনাৰ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীয়ে মেনুফেকচাৰ কৰে, বনায়। আৰু ইয়াৰ প্ৰাইচ হৈছে, দাম হৈছে আপোনাৰ এই 30 গ্ৰামৰ ভলিনী জেলটোৰ দাম হৈছে আপোনাৰ 120 টকামান লয়। আৰু এই ভলিনী জেলৰ আপোনাৰ যিখিনি কম্পজিশ্যন আছে, কম্পজিশ্যনৰ 3টা ইনগ্ৰেডিয়েণ্ট আছে। তাৰে ভিতৰত মেইন ইনগ্ৰেডিয়েণ্টটো হৈছে আপোনাৰ ডাইক্ল'ফেনেক। তো ডাইক্ল'ফেনেকটো আপোনালোকে বহুতেই জানে যে এইটো এটা পেইন কিলাৰ হয়, বিষ কমাবৰ কাৰণে এই ডাইক্ল'ফেনেক ইউজ কৰা হয়। তো মেডিচিনটোৰ মেইন ইউজ হৈছে আপোনাৰ যে কিবা দুখ পালে আপোনালোকে স্পৰ্টছতে খেলা ধূলা কৰাৰ টাইমতে যদি আপোনালোকে দুখ পায়, হাততে হওক বা ভৰিতে হওক, তো এনেকুৱা দুখ পালে বা আপোনালোকে জিমত গ'লেও বেছি জিম কৰাৰ ফলতো যদি বিষ হয় বা আপোনালোকৰ কিবা কামতো যদি অলপ গছকা খাই ক'ৰবাত যদি আপোনালোকে দুখ পায় অলপ, তেতিয়াহ'লে সেই পেইনটো কমাবৰ কাৰণে, সেই বিষটো কমাবৰ কাৰণে এই ভলিনী জেলটো দিয়া হয় আপোনালোকক। বা তাৰ উপৰিও যদি আপোনালোকৰ এইটো জেলতো যদি কাম হোৱা নাই তেতিয়াহ'লে তাৰ লগতো আপোনালোকৰ পেইন কিলাৰ টেবলেটো দিয়া হয়, যেনেকৈ ডাইক্ল'ফেনেক, আইবুপ্ৰফেন, এইবিলাক টেবলেট আছে, যিখিনি এনচিডছ গ্ৰুপৰ টেবলেট আছে সেইবিলাকো দিয়া হয়। তো এই ভলিনী জেলটো আপোনালোকক এক্সটাৰ্নেলি লগাব দিয়া হয়, যে আপোনাৰ স্কিনৰ ওপৰেদি যদি ক'ৰবাত, আকৌ মনত ৰাখিব, যদি আপোনালোকে কাট খাইছে ক'ৰবাত, যদি দুখ পাই যদি কাট খাই গৈছে তেতিয়াহ'লে কাট ইঞ্জুৰিত আপোনালোকে এই ভলিনী জেলটো লগাব নোৱাৰে। অকল প্লেইন স্কিনৰ ওপৰেদি এক্সটাৰ্নেলি এৰিয়াত আপোনালোকে লগাব পাৰে। বা মিউকাছ মেমব্ৰেনত যেনেকুৱা হ'ল মুখৰ ভিতৰতো আপোনালোকে ইউজ কৰিব নোৱাৰে, এইটো অকল এক্সটাৰ্নেলি এই মলমটো আপোনালোকে বিষ কমাবৰ কাৰণে ইউজ কৰিব পাৰে। আৰু যিখিনি পেচেণ্টৰ আপোনাৰ কঁকাল বিষ থাকে, অলপ বয়স হৈ যোৱাৰ পিছত কঁকাল বিষ হয় বা আপোনাৰ আৰ্থ্ৰাইটিছৰ প্ৰব্লেম থাকে, গাঁঠিৰ বিষ থাকে, তো এনেকুৱা সদায় বিষ হৈ থকাৰ ফলত সেই পেচেণ্টখিনি সদায় আপোনাৰ পেইন কিলাৰ টেবলেট খাই থাকিব নোৱাৰে। খাই থাকিলে এচিডিটিৰ প্ৰব্লেম হৈ যায় ষ্টমাকত। তো আপোনাৰ সেই পেইন কিলাৰ টেবলেটবিলাকৰ তুলনাত এই ভলিনী জেলৰ ছাইড এফেক্টটো বহুত কম হয়, কাৰণ এই ভলিনী জেলটো অকল এক্সটাৰ্নেলি লগোৱা হয়, এইটো ষ্টমাকত নাযায়ে, যাৰ কাৰণে আপোনালোকৰ ছাইড এফেক্টৰ চান্স বহুত কম থাকে। তো আপোনালোকে এই পেইন কিলাৰ টেবলেটৰ অল্টাৰনেটিভ হিচাপে আপোনালোকে এই ভলিনী জেলটো ইউজ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ছাইড এফেক্টটো কম হয় আৰু বিষটোও কম হয়। তো এই মেডিচিনটো, এই জেলটো ইউজ কৰাৰ নিয়ম হৈছে আপোনাৰ, যিখিনি এৰিয়াত আপোনাৰ বিষ থাকে, য'ত আপুনি দুখ পাইছিলে বা য'ত আপোনাৰ বিষ হৈ আছিলে, বা যদি গাঁঠিত লগাই, আৰ্থ্ৰাইটিছৰ প্ৰব্লেম হ'লে যদি গাঁঠিত লগায়, বা কঁকাল বিষ হ'লে যদি কঁকালতে লগায় আপোনালোকে, তেতিয়াহ'লে সেই এৰিয়াখিনি আগতে ভালকৈ ধুই চফা কৰি ড্ৰাই কৰি তাৰপিছত সেই এৰিয়াখিনিত আপোনালোকে লগাব পাৰে। তো এনেকৈ আপোনালোকে আপোনাৰ বেমাৰৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে দিনত 3বাৰ বা 4বাৰ এই জেলটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু ইয়াৰ ছাইড এফেক্টৰ কথা আলোচনা কৰিলে, তো মই আগতেই কৈছোঁ যে এইটো আপোনাৰ জেলটোৰ ছাইড এফেক্ট আপোনাৰ পেইন কিলাৰ টেবলেটৰ তুলনাত বহুত কম হয়। তো তথাপিতো ইয়াৰ কিছুমান সৰু সুৰা ছাইড এফেক্ট দেখা যায় কিছুমান পেচেণ্টৰ ক্ষেত্ৰত, যেনেকৈ আপোনাৰ যিখিনি এৰিয়াত লগাই স্কিনখিনি, তাৰ সেই এৰিয়াখিনি অলপ ৰেডনেছ হ'ব পাৰে, ৰঙা হ'ব পাৰে, বা ইটচিং অনুভৱ কৰিব পাৰে, আপোনালোকে এটা খজুৱতি অনুভৱ কৰিব পাৰে। তো এনেকুৱা সৰু সুৰা কিছুমান ছাইড এফেক্ট দেখা যায়। তো ইয়াৰ উপৰিও যদি আপোনালোকে কিবা আননোন ছাইড এফেক্ট পায় তেতিয়াহ'লে আপোনালোকে ডক্টৰ চাহাবৰ বা আপোনাৰ ওচৰৰ ফাৰ্মাচিষ্টৰ কনচাল্ট কৰিব, তাৰপিছতে আপোনালোকে এই জেলটো লগাব।